আমাৰ পুৰা লোকেল ইটো হল লোকেল ড্ৰিমল্যান্ড এণ্ড একোল্যান্ড আমি Hi, welcome to my YouTube channel Resume and Vicky's Blog. আজি এটা বেলেগ ভিডিও লৈ কিনে আপোনালোকৰ আগত আহিছো। বহুত গৰম আপোনালোকে তো গমে পাইছে কিমান গৰম মানুহ থাকিব নোৱাৰা হৈছে। তো সেই কাৰণে সেই গৰমৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আজি আমি এটা ঠাইত যাম। সেই ঠাইডোখৰ হৈছে ভূটান চকী। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। সো তাত আমি গৈ আছো এতিয়া আপোনালোকক দেখুৱাম অলপ এনজয় কৰিলো আজি। তো ব্লগ ভিডিওটো আমি আৰম্ভ কৰো। আমি এতিয়া ভূটান চকী পাই গ'লোঁ। প্ৰথমতে গেটত এণ্ট্ৰি ল'ব লাগে, বাইক বা স্কুটিৰ 50 টকা লয়। সেইটো নেদেখুৱালোঁ আপোনালোকক। এই আমি লাহে লাহে গৈ চকী পাই গ'লোঁ আৰু এতিয়া ভূটান একদম পাহাৰখন যেন কাষতে আছে এনেকুৱা যেন লাগি আছে। কেনে লাগছে ইমান টকা খৰচ কৰি শ্বিলঙত দিছোঁ এয়া হৈছে ভূটান। আমি এতিয়া ইণ্টাৰনেশ্যনেল বৰ্ডাৰত আহি গ'লোঁ। ভূটানৰ পিছত এইফালে চাইনা পাই গ'লোঁ হয় আমি। বাবু ধীৰাজ চাইনা যাবি নেকি? চাইনা যাবি? আমাৰ ধীৰাজে বোলে চাইনা যাব এতিয়া। ভূটান পাহাৰ পাৰ হয়। অঁ, এই ভূটান পাহাৰখন পাৰ হ'লে আমি এতিয়া চাইনা পাম আৰু। বহুত জাগা পাৰ হ'ব লাগে, বহুত জাগা পাৰ হ'ব লাগে। অঁ, ডাঙৰ ডাঙৰ পাহাৰ আছে, ইয়াতকৈ ওখ পাহাৰ আছে আৰু পিছফালে। অঁ, পাহাৰখিনি পিছত যাই থকা হেন লাগি আছে না। এয়া আমি আহি গ'লোঁ ভূটান চকী। এইফালে হ'ল এয়া নলবাৰী সেইটো যিটো যায় পাগলদিয়া নদীৰ এইটো ইয়াতে উৎপত্তি হৈছে। আৰু এইফালে হৈছে বৰমাৰ ফালে যোৱা মৰা পাগলদিয়া। মানে এটা ঠাইৰে পৰা দুটা নদী হৈ গৈছে। এইটোৱে হৈছে ভূটান চকীৰ এটা মানে বিশেষত্ব। এইফালৰ পানীখিনি চাক ধুনীয়া একদম ব্লু কালাৰৰ সাগৰৰ পানী হেন। মোৰ কেমেৰাটো ভাল হ'লে ভালকৈ দেখিলে হয়। এতিয়া আমি ইয়াতে গা ধুম, অলপ জাগা চাই লওঁ, তাৰপিছত গা ধুম আৰু। আমি এতিয়া তলত নমি যাই আছো গা ধুবৰ কাৰণে। এটা জাগা বিচাৰি যাই আছো, মানে একদম যিটো দেখাত পানী ভাল ব্লু কালাৰ হেন অলপ, তালৈকে গৈ আছো আমি এতিয়া। এই তাৰ আগত গ'লে বেছি ভাল, কিন্তু তাত মই দেখিছোঁ ল'ৰাবিলাকে খুব মদ খাই কেনে গৈছে। ভাষাবিলাক ভাল হোৱা নাই, কিবা কৈ পাব, ময়ো কাজিয়া লাগি পাম। সেইকাৰণে তালৈকে নাযাওঁ বুলি ভাবিছোঁ আৰু। এতিয়া ইয়াতে আহিছোঁ, ইয়াতেতো গা ধুব নোৱাৰিম। ইয়াতে গা ধুব নোৱাৰা। এইটো চাওক আপোনালোকে নাজাৰা, ইয়াতে গা ধুম বুলি আহিছিলোঁ, কিন্তু বহুত পানী নৰা ইয়াতে ভাইবা। ডেঞ্জাৰ হয়, ডেঞ্জাৰ। এইফালে মোৰ এইফালে ভাল লাগছি না? ঠাণ্ডা হয় না নহয়? ঠান্ডা তো আগে দেখছি ঠান্ডা
ধৰ পাপা কান্দত ধৰ পাপা তই একবাৰ যাচোন চাং Hi guys, নমস্কাৰ স্বাগতম জনালো মই এটা ভিডিঅ'লৈ মই ৰেচিপি এণ্ড বিজনেছ ব্লগ বহুত দিনৰ মূৰত মই ভিডিঅ'ত আহিলোঁ মানে মই ইমান একে ভাল নালাগে ভিডিঅ'ত আহিবলৈ পানী নিচিনা মই কাপোৰ অনা নাই এয়া মোৰ ল'ৰাটো বিৰাট এনজয় কৰিছে সদায় মানে হে চুকিত আহিম নদীত গা ধুম বাপেক পুতেক ভয় কৰে আমাৰ পুৰা লোকেল ইটো হল লোকেল ড্ৰিমলেণ্ড এণ্ড একলেণ্ড আমি একলেণ্ড আৰু ড্ৰিমলেণ্ডত যোৱা নাই শ্বিলঙত যাই আহিলোঁ এসপ্তাহ হ'ল তাৰপিছত সেই একলেণ্ডৰ পানীত নুঠে কোনোবাই বা নেত্ৰা কৰে ড্ৰিমলেণ্ডতে সেই একে ছেম কণ্ডিশ্যন সেইকাৰণে আমি আৰু ওচৰৰ এটা ঠাই আছে চুকি চবেই চিনি পায় তাতে আহিছোঁ কেনে লাগিছে মই গা ধোৱা নাই মই মাথা ঘূৰাইছোঁ মোৰ আমাৰ ইফালে হল বৰ্মা পাগল দিয়া মোৰা পাগল দিয়া ফালে যায় আৰু এই সেইপাৰে আছে হল ভূটান মেইন ভূটানৰ পৰা বোলে আহে একদম কি পানীৰ পৰিৱেশ কি ব্লু বাহ আৰু যা এই নাচবিয়ে ভয় লাগে গা ধুকি যা মোৰ ল'ৰাটো আৰু মোৰ হাজবেণ্ডে এনজয় কৰি আছে এয়া এতিয়া আমি হোটেল পাই না নাপাই বিচাৰিব লাগিব ভোক লাগছি মোৰ হাই গাইছ আমি এনজয় কৰি আহিলোঁ আমি এতিয়া ঘৰত যাম ঘৰ মুখ হৈছোঁ আমি এতিয়া চকীত পৰা অলৰেডি গা ধুই আহিলোঁ এইটো চা ভিউ নাচা কিয় বাপেক পুতেক তামাম এনজয় কৰি দিওঁ এইয়া চা এতিয়া গা ধুই থাকাতে কি হ'ল চেৰাপুঞ্জী ছেম চেৰাপুঞ্জীৰ কণ্ডিশ্যন বৰষুণ আহে তাৰমানে হঠাৎকে বৰষুণ আহে হঠাৎকে কমে কি জংঘলৰ মাজত ভিউ আমি এইখিনি ঠাইত জানুৱাৰীত খানা খাইছিলোঁ এইগিলা চব চাফা হ'ব জানুৱাৰীত এনে দলং আছিল জংঘল হৈ আছে এতিয়া জংঘল আৰু জানুৱাৰী হোৱা নাই না এতিয়া জানুৱাৰীত আৰু কি কয় আৰু এইগিলা হ'ল পাৰ্কিং প্লেচ আছিল এতিয়া জানুৱাৰীত 2 মাহ আগত চাফা কৰিব ন আচ্ছা দোকানীবোৰ আমি আহি এতিয়া চকীৰ পৰা আহিলোঁ মেলাত সোমাইছোঁ আমাৰ বাগানপাৰাত মেলাত এক্সপ' হৈ আছে কিবা লয় বোলে পুৰা চিষ্টেম বঢ়িয়া কৰি দিছে বৰষুণ নপৰাকৈ জাম কৰ ট্ৰেইনৰ পাইলট হৈ গলি নেকি হ'ব দে এইটোৱে ল'লোঁ আৰু আইচক্ৰীম
এনে ধৰচোন এইটো কি ডংকি হা বাবু পিঠিত উঠবি না কিটা আমাৰ ৰাণী ৰৈচমীৰ বোলে এইখিনিত টোপনি লাগিল বহুত ভাগৰ লাগিল চ' সেইকাৰণে মোৰ কান্দতে টোপনি গ'ল ময়ো ডিষ্টাৰ্ব দিয়া নাই আৰু তেনেকৈ লৈ আহি আছোঁ চ' ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিছোঁ ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব ভাল লাগিলে শ্বেয়াৰ কৰি দিব চ' ভিডিঅ'টো এইখিনিতে বাই বাই